গণেশ পূজা এয়া কেতিয়া জানেনে প্ৰায় 2 বছৰৰ আগৰ মই ভিডিঅ' কৰা নাছিলোঁ তেতিয়া সেইবাবে ইউটিউবত দিব নোৱাৰিলোঁ আৰু ফটোকেইখনমানহে আছে মোৰ ওচৰত লাষ্টত গৈ সেইবাবে মই ভাবিছোঁ এইবাৰ মই সকলো ৰাখিম আৰু এয়া কেতিয়া জানেনে এয়া হয় যোৱা বছৰ আৰু মই এতিয়া ভিডিঅ'টো কিয় দিছোঁ জানেনে কাৰণ মই ভিডিঅ'খিনি সজীৱ কৰি ৰাখিব বিচাৰিছোঁ হয়তো ফোনৰ গেলেৰীত কেতিয়াও নাথাকিবও পাৰে কিন্তু ইউটিউবত সদায় থাকিব ভৱিষ্যতে মই চাব পাৰিম বুলি আকৌ দিছোঁ যোৱাবাৰ দিছিলোঁ ভিডিঅ' কিন্তু এইবাৰ আকৌ দিছোঁ কাৰণ এইবাৰ গণেশ পূজা পালেহিয়ে তাৰ আগতে ভাবিছোঁ আকৌ এবাৰ দি দিওঁ যিখিনি বস্তু হয়তো যোৱাবাৰ দিব নোৱাৰিলোঁ আৰু এয়া চাওকচোন সকলো কিমান ফূৰ্তি বাপ্পাক আদৰিবলৈ সকলোৰে যে কিমান হেঁপাহ বাপ্পাক আদৰিবৰ কাৰণে সকলো ব্যস্ত নিজৰ নিজৰ কামত সকলোৱে কষ্ট কৰিছে তেওঁৰ বাবে আৰু কিমান যে ফূৰ্তি সকলো আহিছে ঘৰখন ভৰি পৰিছে ময়ো এইফালে বাপ্পাৰ আসন ৰেডি কৰাত ব্যস্ত এয়া বাপ্পা অহা অলপ সময় আগত সকলো আহি উপস্থিত মুঠতে বাপ্পাক আদৰিবলৈ সকলো মুখৰ হাঁহিবোৰ চাওকচোন ইমান ফূৰ্তি বাপ্পা আদৰিবলৈ মুঠতে এইবোৰ মৰম নহয় জানো বাপ্পাৰ প্ৰতি মৰম শ্ৰদ্ধা ভক্তি আৰু তেওঁ অহাৰ লগে লগে ঘৰখন যে কিমান শান্তিময় হৈ গ'ল নহয় এয়া ফাইনেলি আমাৰ বাপ্পা আহি পালেহি গণপতি বাপ্পা মৰিয়া মংগলমূৰ্তি মৰিয়া আৰু এতিয়া সকলোৱে আদৰিবলৈ ৰখি আছিলে আৰু বাপ্পাও আহিলে যিহেতু মায়ে এয়া প্ৰথমতে ধুনীয়াকৈ আৰতি কৰিলে আৰু বাপ্পাক সকলোৱে মিলি বহালে ময়ো সেৱা কৰি ল'লোঁ আৰু আজি হৈছে পবিত্ৰ গণেশ পূজা ৰাতিপুৱাই মায়ে আৰতি কৰিছে আৰু আজি বাপ্পাৰ মুখখন আমি চাব পাৰিম সকলোৱে আৰু এইফালে বনোৱা হৈছে খিচিৰি মানে লাবৰা ভাজি বনাইছে তাৰপিছত খিচিৰি বনাব সকলোৱে হাই কৈছে সকলোৱে গম পাইছে ভিডিঅ' কৰিছোঁ বুলি সেইবাবে ই লুকুৱাইছে মুখখন বাকী এইফালে আমাৰ মায়ে চাহ লৈ গৈছে সকলোকে চাহ দিবলৈ মুঠতে সকলো ব্যস্ত নিজৰ নিজৰ কামত বাকী এইফালে পোৱালীকেইটাই চাওকচোন কি কৰি আছিলে মই ভিডিঅ' কৰিবলৈ লৈ গৈছোঁ আৰু সিহঁতি সকলো পলাইছে আৰু এইফালে দাদাও কিবা বনাই আছিলে তাৰপিছত সকলো মুঠতে ব্যস্ত আৰু এয়া সিহঁতি পলাইছে আৰু এইফালে মই দেখাই আছিলোঁ মোৰ মেহেন্দি যিটো মই বহুত বেছি ভাল পাওঁ লগাই এইফালে ধূপ ধূনা জ্বলোৱা হৈছে কাৰণ পণ্ডিতজী যিহেতু অহা নাই সেইবাবে তাৰ আগতে সকলোৱে এনেকৈ জ্বলাই লৈছে তাৰপিছত তেওঁ আহিলে চাকি জ্বলোৱা হ'ব আৰু চাকি গছ পূজা শেষৰলৈকে জ্বলিয়ে থাকিব লাগিব সেইকাৰণে তাৰ আগতে যিহেতু বাপ্পাই ভাল পায় ন ধূপ ধূনা এনেকৈ জ্বলাই থাকিলে সেইকাৰণে জ্বলাই থকা হৈছে এইফালে পণ্ডিতজীও আহিলে এইফালে যজ্ঞ হ'ব এতিয়া সকলো চাকি তাকি জ্বলাই লৈছে আৰু এতিয়া যজ্ঞ হৈ আছে আৰু যজ্ঞ হোৱাৰ পিছত আমিও ফুট লগাই ল'লোঁ এয়া আৰু এইফালে বনোৱা হৈছিলে এইবোৰ মই দেখাই দিলোঁ ৰেডি হৈ গ'ল যিহেতু আৰু এতিয়া সময় গধূলি সময়ত সকলো আহিলে কাৰণ এতিয়া বাপ্পাক আৰতি কৰা হ'ব এই আৰতি কৰাৰ পিছত মই সকলোকে আৰতি দি আছিলোঁ আৰু সকলোৱে আহিছে বহুত আগ্ৰহেৰে বাপ্পাৰ প্ৰতি শ্ৰদ্ধা মৰম ভক্তি লৈ পেলাই আজি ভিডিঅ'টো মই কোনো ধৰণৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ আপোনালোকৰ যদি ভাল লাগে তেতিয়া কৰিব বাকী বাপ্পাক চাওকচোন কিমান ধুনীয়া লাগিছে আৰু মই জেগাডোখৰ দেখাইছোঁ ইয়াত আমাৰ যজ্ঞ কৰা হৈছিলে বাকী আৰু চাকি গছ যে দেখিছে মেইন চাকি গছ আমাৰ বিসৰ্জনলৈকে জ্বলিয়ে থাকিব লাগিব বাকী মিঠাই বাপ্পাই বহুত বেছি ভাল পায় সেইকাৰণে নানা ৰকমৰ মিঠাই দিয়া হয় আৰু এই লাডু 3 ভাগ এই 3 ভাগ লাডু আমাৰ বিসৰ্জনত দি দিয়া হ'ব সকলোকে আৰু এয়াই আৰু বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবোঁ শেষত গণপতি বাপ্পা মৰিয়া